আৰু এইফালে আজি আম্মা আৰু মই মিলি আহিলোঁ বজাৰলৈ আৰু এইফালে আজি মই ট্ৰাই কৰি আছোঁ গ্লাছেছ মানে কি হ'ল মোৰ আগৰ যোনখন পাৱাৰ গ্লাছ আছিলে যে সেইখন হৰাই থাকিলে আৰু আকৌ মই নতুনকৈ ডক্তৰ দেখাবলগীয়া হ'ল তাৰ কাৰণে মোৰ আকৌ পাৱাৰ গ্লাছ নতুনকৈ দিলে চ' সেইকাৰণে মই বজাৰ আহিছোঁ কেইখনমান পাৱাৰ গ্লাছ ট্ৰাই কৰোঁ বুলি কেনেকুৱা কি ফ্ৰেম ল'ম চ' ট্ৰাই কৰোঁতে আমাৰ বহুত দেৰি হৈ গ'ল মোৰ একো পচন্দহে হোৱা নাছিলে তো লাষ্টত ফাইনেলি বহুত বিচাৰি মোৰ পচন্দ হ'ল আৰু এইখন হৈছে মোৰ পাৱাৰ গ্লাছ আপোনালোক কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব দেই মই কিন্তু বহুত বেছি হেপ্পী আৰু ইয়াত এটা লং ব্লগ দি আছে আপোনাক গৈ চাব পাৰে মোৰ ৰিয়েকশ্যনটো চাই গম পাইছে নহয় আৰু এইখন যে বহুত ইউনিক আছিলে দেই তাৰপিছত মই ধুনীয়াকৈ বহি কিনে তিঁয়হ চালাড খালোঁ আপোনালোকে গম পায় মোৰ তিঁয়হ চালাড কিমান বেছি প্ৰিয় আৰু এইফালে আজি ভাতত বনাইছিলে কলডিল আৰু আম্মাই যে আজি বহুত নতুন এটা ৰেচিপিত বনাইছে আপোনালোকে তাকো গৈ চাবলৈ পাৰে আৰু আজি ভাত সাজ এনেকুৱাকৈ আছিলে আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব